আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। মই আৰিফুল ইছলাম, আপোনাক সকলোকে আমাৰ অভিমত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আমাৰ সৈতে আছে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা মানকাচৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলাম চাহাব। ছাৰ, আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, আপুনি আপোনাৰ মানে সম্পূৰ্ণ নামটো জনাব নেকি, যিহেতু আপুনি এক বেলেগ এটা নামত পৰিচিত আমাৰ সমষ্টিত? মই সৰুৰে পৰা দুলালভাই হিচাপে পৰিচিত, যদিও মোৰ নাম আমিনুল ইছলাম। হয়, আৰু আপোনাৰ জন্ম ক'ত হৈছিল? মোৰ জন্ম মানকাচৰ টাউনতে, বৰ্তমান মানকাচৰ টাউন। হয়, কিন্তু আমাৰ ককা দেউতাৰ ঘৰ হ'ল বৰ্তমান ভাৰত বাংলাদেশ সীমান্তৰ ঝগড়াছৰ গাঁৱত। আচ্ছা আচ্ছা। তাৰ পৰা আমি শিফ্ট হৈ ঠাকুৰানবাৰীত আহিছোঁ। মোৰ পঢ়া শুনা প্ৰথমে আজিৰ যিটো মানে প্ৰি প্ৰাইমেৰী হয়, সমান মই পঢ়িছোঁ ঝগড়াঝৰত। আৰু প্ৰথমমানৰ পৰা আমি প্ৰাথমিক স্কুল পাছ কৰিছোঁ ব্ৰাখী নম্বৰ চিয়ালটেৰী এল পি স্কুল। তাৰপিছত মই মানকাচাৰ জেম হায়াৰ ছেকেণ্ডেৰী স্কুল বৰ্তমান, তাৰ পৰা মই মেট্ৰিক পাছ কৰিছোঁ। হয়, আৰু তাৰপিছত মই মেট্ৰিক পাছ কৰাৰ পাছত মই ধুবুৰী কলেজত মই শিক্ষা আৰম্ভ কৰোঁ। তাত মই অনাৰ্ছ লৈ বি এ পাছ কৰিছোঁ। তাত অনাৰ্ছ মই পলিটিকেল ছায়েন্সত। তাৰ পৰা মই ইউনিভাৰ্চিটিলৈ গ'লোঁ, তাত স্নাতকোত্তৰ ডিগ্ৰী তাতে লাভ কৰিছোঁ। এই সময়ছোৱাত মই মোৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজো আছিলে। হয়, সেইবিলাকৰ ভিতৰত হ'ল যে মই যদিও সৰুৰ পৰা মানে খেলা ধূলা কৰি আছিলোঁ, মই একে সময়তে কলেজ শিক্ষা যেতিয়া মোৰ চলি আছিল, সেই সময়তে মই 7 আছাম বেটেলিয়ান NCCৰ মই ছিনিয়ৰ আণ্ডাৰ অফিচাৰ আছিলোঁ। আৰু সেই সুবাদতে মই এভাৰেষ্ট হিৰ' টেনজিং নৰ্গেৰ লগত মই মাউণ্টেইনিং কোৰ্চ কৰিছোঁ। তাত মই কোৰ্চত গ্ৰেডিং এই পাইছিলোঁ। মই ইউনিভাৰ্চিটিতো মই মাৰাথন ৰেচতো মই পুৰস্কাৰ পাইছিলোঁ। মই এটা সময়তো ভাবিছিলোঁ যে মই মিলিটাৰীলৈ যাম, কিন্তু দুৰ্ভাগ্যৰ বিষয় যিহেতু নহ'ল। আমাৰ মিছামাৰী তেতিয়া গ্ৰুপ কেম্প হৈছিলে NCC, তাৰ পৰা প্ৰাথমিক চিলেকশ্যন মই পাইছিলোঁ ইণ্ডিয়ান একাডেমীৰ কাৰণে। কিন্তু শেষত গৈ শ্বিলঙত পৰা উভতি আহিব লগা হ'ল মোৰ। গতিকে সেই সময়ত মই পঢ়া শুনাৰ লগত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ মোৰ আছিলে। আৰু BN কলেজত মই পঢ়ি থকা কালছোৱাত মই BN কলেজত জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ষ্টুডেণ্টছ ইউনিয়ন। আৰু সেই সময়ত তদানীন্তন যুৱ কংগ্ৰেছৰ আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যুৱ কংগ্ৰেছৰ মই সুদীৰ্ঘ দিন ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। NSY। আচ্ছা আচ্ছা। আৰু আপুনি ৰাজনীতিত কেতিয়া আহিলে? প্ৰত্যক্ষ ৰাজনীতিৰ প্ৰথমটো হ'ল ষ্টাৰ্টিংটো হ'ল মোৰ তেতিয়া হাইস্কুলত পঢ়া কালতে 9-10ৰ পৰাই এটা পৰিস্থিতি আছিলে। এতিয়া দিল্লীতো কংগ্ৰেছ আৰু আমাৰ অসমতো কংগ্ৰেছ। তাত আমাৰ প্ৰয়াত মন্ত্ৰী মাননীয় জহুৰুল ইছলাম চাহাব তাত সুদীৰ্ঘ দিন ৰাজনীতি কৰিছিলে। তেওঁ কেইবাবাৰো মন্ত্ৰী হৈছিল, বিধায়কো হৈছিলে। তেওঁ নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আৰু তেতিয়া তেওঁৰ লগত কংগ্ৰেছীসকলৰ এটা সাংঘাতিক সংঘাত হৈছিলে। কংগ্ৰেছী মুখ্য নেতাবিলাক আছিল উত্তৰ অঞ্চলৰ, চুকচৰ অঞ্চলৰ। দক্ষিণ অঞ্চলত প্ৰয়াত মাননীয় মন্ত্ৰী জহুৰুল ইছলাম দক্ষিণ অঞ্চলত আছিলে। গতিকে অত্যন্ত অত্যাচাৰিত হৈছিলে আমাৰ কংগ্ৰেছী মানুহবিলাক। আৰু কংগ্ৰেছৰ নেতাবিলাক আছিল বয়োজ্যেষ্ঠ মানুহ। সাধাৰণতে বয়োজ্যেষ্ঠ মানুহ হিচাপে তেওঁলোকে হৈছে কি, তেওঁলোকে আক্ৰান্ত হৈছিলে তেতিয়া জহুৰুল ইছলামৰ এগ্ৰেছিভ পলিটিক্সৰ কাৰণে। তেতিয়া মই 9-10তে এইটো মানে প্ৰটেকশ্যন দিয়াৰ কাৰণে মই নিজৰ ল'ৰাবিলাকক আগ্ৰহ কৰি তেতিয়াৰ দিনৰ পৰাই মই তেনেধৰণৰ মই এটা ৰেজিষ্টেঞ্চ ক্ৰিয়েট কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত মই চাউথ বেংক মটৰ ৱাৰ্কাৰ্ছ ইউনিয়ন খুলি সেই ৱাৰ্কাৰ্ছ ইউনিয়নৰ চিফ এডভাইচাৰ হিচাপে মই মাননীয় জহুৰুল ইছলাম চাহাবৰ লগত প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছিলোঁ মই।
আৰু ৰাজনীতিক কেৰিয়াৰৰ চাউথ বেংক মটৰ ৱৰ্কাৰ্ছ ইউনিয়ন তেতিয়া মোৰ মুখ্য আধাৰ আছিলে। আচ্ছা আচ্ছা ইয়াৰ আগতেও মই ৱৰ্কাৰ্ছ ইউনিয়ন কৰিছোঁ বিভিন্ন ঠাইত, আৰু সৰ্বহাৰা শ্ৰেণীৰ লগত কৃষক শ্ৰেণীৰ লগত মোৰ এটা প্ৰত্যক্ষ যোগাযোগ মোৰ ছাত্ৰ অৱস্থাৰ পৰা আছিলে। তাৰপাছত মই ভোটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কোনো কথা নাছিলে। এটা সময়ত তেনেকুৱা অৱস্থা হৈ গ'ল যে জহুৰুল ইছলাম চাহাব সুদীৰ্ঘদিন বিৰোধিতা কৰিলে, কংগ্ৰেছৰ বিৰুদ্ধে যথেষ্ট কথা কৈছিলে তেখেতে মই শিক্ষাগুৰু আছিলে। কিছুদিনৰ কাৰণে হাইস্কুলত মোক তেওঁ পঢ়াইছে, গতিকে তেওঁক মই শ্ৰদ্ধা কৰোঁ। তেখেতৰ কিছু কাৰ্যকলাপ আমি মনে প্ৰাণে ভাল নাপাইছিলোঁ, আৰু কংগ্ৰেছৰ বিৰুদ্ধে যিবিলাক মন্তব্য তেতিয়া কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত যেতিয়া মাননীয় হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল, তেখেতক কংগ্ৰেছলৈ আদৰি নিলে। তেতিয়া কংগ্ৰেছলৈ আদৰি নিয়াত আমি যিসকলে জন্মগতভাৱে কংগ্ৰেছ কৰি আছোঁ তেওঁলোক দূৰলৈ আঁতৰি গ'ল। এই মানুহবিলাক, এই যিবিলাক কংগ্ৰেছ এৰি দূৰলৈ আঁতৰি গ'ল, তেওঁলোকে তেতিয়া আমাৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিলে যে আমি মাননীয় জহুৰুল ইছলাম চাহাবৰ লগত আমি নাথাকোঁ, তুমি আগুৱাই আহা, তোমাক লৈ আমি খেলিম। আৰু ছাৰ আপুনি মানে প্ৰথমটো বিধানসভা নিৰ্বাচন যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলে? মই 1985 নিৰ্দলীয় হিচাপে কৰিছোঁ। নিৰ্দলীয় হিচাপে। হয়, আৰু তেতিয়া মাননীয় মন্ত্ৰীগৰাকীক মই নিৰ্দলীয় হৰুৱাব পাৰিছিলোঁ। তেতিয়া হয় তেখেত মন্ত্ৰী আছিলে। আৰু নেক্সট মই 1996ত মই AGPৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি, তেতিয়াও তেখেত মন্ত্ৰী আছিলে, তেখেতক মই দ্বিতীয়বাৰ হৰুৱাইছিলোঁ মই তেতিয়া। আৰু মানে আপুনি নিৰ্দলীয়ৰ পিছত আপুনি কোনটো দলত যোগদান কৰিছিলে? অসম গণ পৰিষদত। তেতিয়াও হয়। অসম গণ পৰিষদ। আৰু দ্বিতীয়বাৰো যেতিয়া আপুনি হয় 1996ত আকৌ অগপৰ পৰাই না, প্ৰথমবাৰ নিৰ্দলীয় হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰি জিকিছিলোঁ। হয় হয় ছেকেণ্ড টাইম মই অগপত সোমাই পেলাই অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মই বিধানসভাত নিৰ্বাচিত হৈছিলোঁ। আৰু আপুনি এবাৰ মন্ত্ৰীও হৈছিল? মই মন্ত্ৰী হৈছিলোঁ 96-2001 পিৰিয়ডত। তেতিয়া মন্ত্ৰী হৈছিলোঁ। তেতিয়া মোক ফৰেষ্ট, পেঞ্চন আৰু পাব্লিক গ্ৰিভেঞ্চেছ বিভাগৰ দায়িত্ব দিয়া হৈছিলে।